মই আগতো কৈছোঁ, আপোনালোকে যদি বাইট চাই এতিয়াই মানুহৰ মাত কথাই মানুহৰ পৰিচয়। অকল এইটোৱে নহয়, মই আপোনালোকক দেখুৱাম বহু মাত কথা তেখেতৰ আছে যিবিলাক কথা বতৰাবিলাকে আমাৰ সভ্য সমাজত এনেধৰণৰ কথা বতৰা নকয়। গতিকে তেওঁ কিবা কাৰণত MP হৈছে, কিবা কাৰণত ৰাজহুৱা জীৱনলৈ আহিছে, কিন্তু তেওঁ ডিজাৰ্ভ নকৰে যে এখন সভ্য সমাজত এনেদৰে কথা বতৰা কোৱাটো। যি কথা বতৰা, যি কুৰুচি, বেড টেষ্টেড মেন, সেই কথাবিলাক ওলাই পৰিছে। এই কথা বতৰাবিলাকক মই ব্যক্তিগতভাৱে উত্তৰ দিবলৈও মই এই কথাত অপৰাগ বা মই উত্তৰ দিবলৈ খোজা নাই। এনেধৰণৰ কুৰুচি দি বেড টেষ্টেড কথা বতৰাবিলাক যদি আমাৰ মুখৰেও শুনে, উত্তৰ দিয়া যদি শুনে, সাধাৰণ ৰাইজে ক'ব যে আপোনালোকে তেওঁলোকৰ এই জালত কিয় ভৰি দিছে। একফালে আপোনাৰ উগ্ৰ মিঠা, একফালে আপোনাৰ উগ্ৰ তিঠা। একফালে তেওঁ কৈছে আৰু তেওঁৰ কোৱাৰ কাৰণে যিটো পৰিৱেশ হৈছে তাক আনফালে আপোনাৰ আকৌ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই দুটা ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজত অন্ততঃ মই ভৰিখন দিবলৈ এইকাৰণে খোজা নাই যে সাধাৰণ ৰাইজে এই কথা বতৰাবিলাক তেওঁক যে সম্পূৰ্ণৰূপে সকলো শ্ৰেণীৰে অসমৰ সংস্কৃতিবান মানুহে এই ধৰণৰ কথা বতৰাবিলাক একেবাৰে শুনিব নিবিচাৰে। এই কথা বতৰা তেওঁক এতিয়া দেখাৰ লগে লগে তেওঁৰ ঘূৰ সমৰ্থকেও টিভিটো বন্ধ কৰি দিছে। তেওঁ কৈ আছে যে স্কুল কলেজ নপঢ়াৰ কথাবিলাক কৈ আছে। মই সুধিব খুজিছোঁ, যিসকলে কৈছে, আকৌ ৰিপিট কৰিছোঁ, যিসকলে কৈছে সেইসকলে স্কুল কলেজ গৈছে নে নাই সেইটো ৰাইজৰ ওচৰত প্ৰকাশ কৰক। তেওঁলোক স্কুল কলেজ ইউনিভাৰ্চিটিৰ কোনখন দেওনা তেওঁলোকে পাৰ হৈছে? নিজে আপোনাৰ স্কুলীয়া জীৱনত তেওঁলোকে কেতিয়াও স্কুল যোৱা নাই, আকৌ লোকক আপোনাৰ কথাবিলাক কৈ আছে। গতিকে এই কথা বতৰাবিলাক তেওঁ যে এজন কুৰুচি সম্পন্ন ব্যক্তি, তেওঁ যে এজন বেড টেষ্টেড মেন, তেওঁ সেই বেড টেষ্টেড একেলগ কৰিলে আৰু আপোনাৰ বেয়াহে হয়। গতিকে সেই কথা বতৰাবিলাকে গোটেই সমাজখনত এই যে মোক আপোনালোকে আহি সুধিছে, মই লাজ পাইছোঁ। ৰাজনীতি কৰিলোঁ বুলিয়েই এনেধৰণৰ কথা বতৰাবিলাকত যে সাঙুৰ খাই আমিও উত্তৰ দিবলগীয়া হৈছে, ময়ো লাজ পাইছোঁ। এই কথা বতৰাবিলাক বৰ বেছিদিন নচলে। ৰাইজ অতিষ্ঠ হৈছে, টকা পইচা মানুহৰ হাতত নাহে। আপোনালোকে খবৰ লওক, এইবাৰৰ নিচিনা আপোনাৰ ৰাইজৰ পূজা সময়ত টকা পইচা নাথাকাকৈ, উপাৰ্জন নাথাকাকৈ কোনো মতে আপোনাৰ দেউতাক মাকে ল'ৰা ছোৱালীবিলাকক আপোনাৰ পূজাটো পাৰ কৰাইছে। আনকি মোৰ এটা পৰম্পৰা আছিলে যে মই সদায় মোৰ সমষ্টি অন্ততঃ পূজা মণ্ডপত যাওঁ। আমাৰ টাউনৰ পূজা মণ্ডপত মই সৰুৰে পৰা যাওঁ। এইবাৰ টি গাৰ্ডেন ট্ৰাইবেল লোক থকা এলেকাত এখন পূজা চাবলৈ মোৰ 2 ঘণ্টা লাগিছে, কাৰণ PWD মিনিষ্টাৰে তাত ৰাস্তা ঘাটৰ অৱস্থা অতি বেয়া কৰি ৰাখিছে। মই আজি ক'বলৈ বাধ্য হৈছোঁ, RS গান্ধী বুলি এজনে তাত বিভিন্ন কোৱাৰী আদি লৈ, নতুনকৈ আৰু এটা কোৱাৰী লৈ অভাৰলোড কৰি এনেধৰণে ৰাস্তা ঘাট কৰিছে। তাত কোনো আমাৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে কোনো সেই ধৰণৰ মানুহ নাই তেওঁ যিবিলাকৰ কাম কৰিব নিবিচাৰে। টি গাৰ্ডেন ট্ৰাইবেল লোক 100% থকা উটমাৰীৰ পৰা আপোনাৰ পুৰণা চালনালৈকে ৰাস্তাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এবাৰ যায়, তেতিয়া মই ক'ম যে হয় তেওঁ মানুহৰ মাটিত থাকি বাস্তৱ আপোনাৰ সমস্যাবিলাক জানিবলৈ তেওঁ চেষ্টা কৰিছে। মই স্পেচিফিকেলি কৈছোঁ, তাত অভাৰলোড কৰি তাত মানুহৰ বু বাবা যে তেওঁলোকৰ বহুতৰ RS গান্ধীৰ এই কোৱাৰীটোৰ লগত তেওঁলোক বহুত জড়িত হৈ আছে, তাৰ আৰু তেওঁলোকে অভাৰলোড কৰি এনেধৰণৰ অৱস্থা কৰিছে ৰাস্তাটোত, যিটো ৰাস্তাত মানুহে যাব নোৱাৰি। পূজাৰ সময়ত কোনো মানুহ দুনুহ সেইফালে যাব পৰা নাই। গৰ্ভৱতী মহিলাৰ হস্পিটেললৈ আহিবলৈ কোনো আপোনাৰ সাহস গোটাব নোৱাৰে। বেমাৰ আজাৰ হ'লে কোনো বয়সস্থ লোক আহিবলৈ নোৱাৰে। আজি অসমত এটা অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা চলিছে। তাৰ কাৰণে আপোনালোকে দেখিছে যে প্ৰত্যেকখন থানাত, প্ৰত্যেকটো আপোনাৰ ট্ৰান্সপৰ্ট অফিচ, DTO অফিচত টাৰ্গেট বান্ধি দিছে বুলি চবেই জানে। সকলো কি অৱস্থা, ৰাতিপুৱাৰ পৰা উঠে মোবাইল ফোন এটা লৈ ফটো তোলে, ফটো তুলি গাড়ীবিলাকৰ পৰা টেক্স কালেকশ্যন আৰম্ভ কৰিছে। জৰুৰীকালীন এটা অৱস্থা অৰ্থনৈতিকভাৱে কৰিছে, কাৰণ সকলোকে নিৰ্দিষ্ট কৰি দিছে যে আপোনালোকে ইমান টকাই দিব লাগিব। আমাৰ অফিচাৰবিলাকে কি কৰিব? উপায়টো নাই। তেওঁলোকৰ চাকৰি তাকিদাত তেওঁলোকে এইটো চৰকাৰক দিবলৈ বাধ্য হৈছে, যাৰ তাৰ পৰা টেটু চেপি আপোনাৰ টেক্স লৈছে।
আজি মানুহৰ অৱস্থা বেয়া হৈ গৈছে, পূজাৰ সময়ত মানুহৰ অৱস্থা বেয়া হৈ গৈছে। আজি আপোনালোকক মই তথ্য সহকাৰে আপোনালোকক দিম যে গাড়ী এখন ঘূৰি ফুৰে কেৱল আপোনাৰ এই টেক্স কালেকশ্যন কৰিবৰ কাৰণে, টেটু চেপি দুখীয়া মানুহৰ পৰা কালেকশ্যন কৰি আছে। কাৰ পৰা কালেক্ট কৰিছে? ল'ৰা ছোৱালী লৈ গাড়ীখন লৈ বজাৰলৈ অহা সেই লোকসকলৰ পৰা কৰিছে বিভিন্ন ধৰণৰ আপোনাৰ কালেকশ্যন কৰিছে। কোনো ধৰণৰ তেওঁলোকৰ হাতত উপাৰ্জন নাই। এটা অৰ্থনৈতিক দুৰৱস্থা চলিছে, ভয়ংকৰ অৱস্থা চলিছে। চৰকাৰে আপোনাৰ ধাৰ ঋণ লৈ কোনোমতে চলি আছে, এনেকে বৰ বেছি দিন নচলিব। এই অৱস্থাতেই বহুতে ভূৰখা মহলে অৰ্থনীতিবিদসকলে কৈছে যে মাজতে শ্ৰীলংকাৰ যি অৱস্থা হৈছিল তেনেকুৱা এটা সদৃশ ইয়াত অৱস্থা হৈছে। গতিকে চৰকাৰে এই ক্ষেত্ৰত সজাগ হওক। PWD মিনিষ্টাৰ হিচাপে সম্পূৰ্ণ বিফল আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া, আজি মই ক'বলৈ বাধ্য হৈছোঁ। গতিকে এই কথা বাৰ্তাবিলাক মই তথ্য সহকাৰে আপোনালোকৰ ওচৰত দাঙি ধৰিম। যদি এই কথাবিলাকৰ উত্তৰ মই পাওঁ, তথ্য সহকাৰে এই কথাবিলাক মই হ'ব। কাইলৈ কলাক্ষেত্ৰত অমৃত কলহৰ এক চৰকাৰী অনুষ্ঠান আছে, সকলোকে নিমন্ত্ৰণ দিছে বিধায়কসকলক। আপোনালোকৰ ফালৰ পৰা বা আপোনালোকৰ দলৰ পৰা কোনোবাই অংশগ্ৰহণ কৰিবলৈ নকৰে? এই কথাত আমাৰ স্থিতি স্পষ্ট। চৰকাৰ হিচাপে আমিও চৰকাৰ, কিন্তু যিবিলাক কথাৰ লগত ডেভেলপমেণ্ট উন্নয়ন জড়িত হৈ আছে, সাধাৰণ লোকৰ উন্নয়ন জড়িত হৈ আছে, চৰকাৰ হিচাপে আমি সেইখিনি ক্ষেত্ৰত বিধানসভাৰ ভিতৰত বিধানসভাৰ বাহিৰত আমিও একেলগ চৰকাৰ। কিন্তু যিবিলাক কথাৰ লগত ৰাজনীতিৰ গোন্ধ আছে, সেই কথা বতৰাবিলাক কোনো ৰকমেই তেওঁলোকে চৰকাৰীকৰণ কৰিলে বুলিয়েই চৰকাৰৰ আঁচনি নহয়। এই কথাটো স্পষ্ট যে তেওঁলোকে চৰকাৰ আৰু দল এক কৰিব বিচাৰিছে, আৰু সেই একত্ৰীকৰণত গণতান্ত্ৰিক প্ৰক্ৰিয়াটোকে আপোনাৰ গোটেইখিনিক তেওঁলোকে নস্যাৎ কৰিব বিচাৰিছে। যিসকলে গণতান্ত্ৰিক পদ্ধতিৰে সংহতীয় গণতন্ত্ৰক ব্যৱস্থাৰে চৰকাৰ, বিৰোধী পক্ষ, সাধাৰণ ৰাইজ একেলগে উন্নয়নমূলক কামৰ লগত জড়িত কৰিছিল, এই চৰকাৰখনে তেওঁলোকৰ নাসূচক, তেওঁলোকৰ ঋণাত্মক কথা বতৰাৰ কাৰণে যেতিয়া চৰকাৰখন সম্পূৰ্ণৰূপে ৰাইজৰ পৰা আঁতৰি গৈছে, তেওঁলোকৰ গণসংযোগ নাইকিয়া হৈছে, তেওঁলোক যেতিয়া সংযোগবিহীন হৈ গৈছে, চৰকাৰৰ টকা পইচাৰে তেওঁলোকে নিজৰ কথা বতৰাবিলাক জহাবৰ কাৰণে এনেধৰণৰ কাৰ্যসূচী লৈছে। আমি কংগ্ৰেছ দলে এই কথা বতৰাবিলাকত সম্পূৰ্ণ নস্যাৎ কৰিছোঁ। এইটো কোনো ৰকমে চৰকাৰী কাৰ্যসূচী নহয়। এই আঁচনিখন সম্পূৰ্ণৰূপে চৰকাৰৰ পইচাৰে, চৰকাৰৰ সাধাৰণ ৰাইজৰ মূৰৰ ঘাম মাটিত পেলোৱা পইচাৰে তেওঁলোকৰ যি কাৰ্যসূচী লৈছে, সেই কাৰ্যসূচীত কোনো ৰকমে কংগ্ৰেছে আমি অংশগ্ৰহণ কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। যিহেতু RS গান্ধীক সামগুৰিত আপুনি প্ৰসংগত উল্লেখ কৰিছে RS গান্ধীৰ কথা, আৰু RS গান্ধীৰ যোনটো কেঁচাৰ আছে যোন ঠাই, সেইটো এলিফেণ্ট কৰিডৰ আছিলে। কিন্তু এলিফেণ্ট কৰিডৰ থকাৰ পিছতো তাত এটা ধৰণৰ এটা বৃহৎ কুঁৱাৰী সংস্থাপন কৰিলে, কিন্তু তেওঁ কোনো আচলতে প্ৰশাসনৰ বাধা নাপালে বা কোনো প্ৰশাসনৰ বাধা নহয়, প্ৰশাসনৰ বিভিন্ন ক্ষেত্ৰত মই তথ্য সহকাৰে ক'ম, এনকাৰেজ কৰিছে। কেইদিনমানৰ আগত মই লোকেল MLA মোক কোনো খবৰ নিদিয়াকৈ SP আৰু বিভিন্ন অফিচাৰৰ সৈতে RS গান্ধী আৰু লোকেল আমাৰ আছাৰ ল'ৰাসকলৰ কথা পাতিলে। যোৱাৰ সময়ত SPয়ে RS গান্ধীৰ গাড়ীত গৈছে। মই এইবিলাক কথা ক'বলৈ বাধ্য হৈছোঁ, কাৰণ মোৰ মানুহৰ তাকিদাত। মানে মই আপোনালোকক কৈছোঁ, এইবিলাকতো উত্তৰ পাম, লগে লগে তথ্য সহকাৰে মই দিম আপোনালোকক। আপোনালোকেও জানে, আজি মই কোৱা কথাবিলাক নুঠিবও পাৰে, আপোনাৰ প্ৰশ্নটো অন্ততঃ নুঠে, মই জানো। আপুনি ইমান কষ্ট কৰি মোক প্ৰশ্নটো উঠিছে, নিয়মমতে প্ৰশ্নটো ওলালেহে উত্তৰটো হ'ব। মোৰ উত্তৰটো ক'ৰবাত ঘুনুক ঘানাককৈ দিব, কিন্তু প্ৰশ্নটো আপোনাৰ নুঠে, কাৰণ কাট পেষ্ট হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমে তাৰ চাব যিখিনি কথা হ'লে। কিন্তু মই ক'বলৈ বাধ্য হৈছোঁ যে যি ধৰণেৰে তেওঁলোকে তেওঁলোকৰ বৈধভাৱে কথাবিলাক কৰক, কিন্তু যি ধৰণেৰে আপোনাৰ অভাৰলোড কৰি ৰাস্তা ঘাটৰ জঘন্য অৱস্থা কৰিছে, আজি মই সেইফালে যাওঁতে BJPক ভোট দিয়া শিক্ষকসকল ওলাই আহিছে। বোলে আপুনি এই কথাখিনি আপুনি কওক, আৰু সেইসকলৰ তাকিদাত মই ক'বলৈ আজি বাধ্য হৈছোঁ যে চৰকাৰ BJPকৰণ সকলো কৰক আপোনালোকে, কিন্তু ৰাইজৰ সমস্যাবিলাক সমাধান কৰক। অৱস্থা খুব বেয়া। টি গাৰ্ডেন আৰু 100% আপোনাৰ ট্ৰাইবেল মানুহ থকা এলেকাত তেওঁলোকৰ মাত কথা বন্ধ কৰিবৰ কাৰণে
তেওঁলোকৰ যিকেইটা সংগঠন সেই সংগঠনবিলাককো ৰঙা চকু দেখুৱাৰ বহুত নজিৰ আছে বুলি ৰাইজে অভিযোগ। অসমত কিছুমানৰ পূৰ্বে নগাঁৱত বিজুলী আহিছিলে এটা কথা কৈ গৈছে যে মন্তব্য কৰিছিল যে দিল্লীত যি কংগ্ৰেছৰ লগত বাৰ্তা দল বহে আলোচনা তেওঁলোকক চাহপাত খাবলৈ তাত বহিছিলে মিলিত হৈছিলে। এইবিলাক তেওঁ কোৱা নাই, তেওঁৰ অহংকাৰে কৈছে। অহংকাৰ হ'লে মানুহৰ পতন হয়। যেতিয়া পতন হয় তেতিয়া এনেধৰণৰ কথা বতৰা কয়। গতিকে এই কথা বতৰাবিলাক উত্তৰ আমাৰো আছে, ৰাতুল আছে, আমাৰ আৰু আমাৰ লোক আছে, তেওঁলোকে এই কথাবিলাকৰ উত্তৰ দিব যে ৰাইজে সেই কথাবিলাক ৰখি আছে। এনেধৰণে উভত গৈ তেওঁলোকে কওক যে এই কথাবিলাক মই যিবিলাক কৈছোঁ এই কথাবিলাক মিছা, কথাবিলাক অসত্য, মই প্ৰমাণ সহকাৰে দিম। কাইলৈ কংগ্ৰেছৰ যিখন উত্তৰ মঞ্চৰ মিটিং হ'বই, গতিকে কেইখনমান লোকসভাৰ আসন বিৰোধী উত্তৰ মঞ্চক দিয়াৰ সিদ্ধান্ত আমাৰ এই বৈঠকবিলাকে আমাৰ লগত সম্বন্ধ আৰু গাঢ় কৰিব। যিমান আমি কথা পাতিম সিমান গাঢ় কৰিব। এই কথা বতৰাবিলাক আজিয়ে এতিয়া আপোনালোকে মোকতো ওচৰত পাই যুৱতীয়ে সুধিছে যে কেইখনত আপোনাৰ খেলিম, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াকতো আপোনালোকে নুসুধে যে AGPয়ে যে 5খন খেলিম বুলি কৈছে, 2খন যে UPPLত খেলিম বুলি কৈছে, আপোনালোকে কৈ আছে যে 11.5খন পাম। 11.5খন পাম বুলি ক'লে 11.5খন পাম বুলি যদি তেওঁলোকে কয়, তেতিয়াহ'লে 5খন যদি AGPক দিয়ে, 2খন যদি UPPLত দিয়ে, তেতিয়াতো 11.5ৰ পৰা যদি 5 গ'ল তেতিয়াহ'লে 5.5 নে 6.5হে থাকে তেওঁলোকৰ বিজেপিৰ 6.5হে থাকে নে AGPক নিদিয়ে? AGPক দিব, AGPক দিব যিকেইটা হাৰাটো খাটাং। এইটো ৰাইজেও বুজি পায়, যিটো হাৰাটো খাটাং সেইকেইটাত দিব। গতিকে এই দুজন AGPৰ MLA বিজেপিক একেবাৰে বিলীন হৈ গোটেই AGP দলটোকে যে নিষেধ কৰিব খুজিছে, তৃণমূল পৰ্যায়ৰ আমাৰ লগত সম্বন্ধ থকা AGP লোকসকলৰ কিন্তু মনটো বহুত দুখ। বেমাৰ মানে কঁকালৰ বিষ। মোৰ মনত পৰিছে, মোৰ মানে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ ছিকিউৰিটি উদ্ধাৰ কৰি দিলে। মই আজি 25 বছৰ কাল একেধাৰে আছোঁ। তাৰ আগতো মোৰ 10 বছৰ, প্ৰায় 30 বছৰৰ ওপৰত, 30 বছৰ নহয়, প্ৰায় 35-40 বছৰ মোৰ ছিকিউৰিটি আছিল, হাউচ গাৰ্ড আছিল, এস্কৰ্ট আছিল। মোৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে ভিজিলেন্সো লগাই দিছিল, আপোনালোকে বিভিন্ন বাতৰি কৰিছিল। কিন্তু মানে আপোনাৰ যিহেতু মোৰ 4বাৰ বিভিন্ন এই জেলৰ পৰা ওলোৱা আপোনাৰ লোকে আক্ৰমণ কৰিছিল, মোৰ ছিকিউৰিটি গৈ পেলাই আপোনাৰ হস্পিটেলত থাকিবলগীয়া হৈছিল, কেছ দিছিল, বিভিন্ন আপোনাৰ বাতৰি এতিয়াও আপোনাক খুচৰিলে পাব। আৰু মাজে মাজে এই পুলিচৰ পৰাও আহি এই কথাবিলাকৰ যেতিয়া চাই তেতিয়াও এই কথাবিলাক তেওঁলোকৰ ৰেকৰ্ডত আছে। তৎসত্বেও মোৰ আজি ছিকিউৰিটি নাই। মই আজি অসমৰ অন্যতম এজন জ্যেষ্ঠ আপোনাৰ বিধায়ক। একেধাৰে মই 5বাৰ জিকিছোঁ, 15 বছৰ আপোনাৰ মন্ত্ৰী, 14 বছৰ মন্ত্ৰী আছিলোঁ। কিন্তু মোৰ আজি হাউচ গাৰ্ড নাই। মোৰ ঘৰত সোমায়ো বহুতে আক্ৰমণ কৰিছিল, ৰেকৰ্ড আছে এইবিলাক ৰেকৰ্ডেড হেৰি। তেতিয়া ভাবিছিলোঁ যে এই ধৰণৰ কৰি পেলাই মোক ভয় খুৱাই ক'ৰবাত হয়তো ঘটনাও কৰিব পাৰে সেইটো। কিন্তু এতিয়া দেখিছোঁ যে সেইটো নোৱাৰাৰ ফলত এতিয়া মোৰ সমষ্টিটোত মইতো পূজা চাবলৈ যামেই, মইতো বিহুত যামেই। এতিয়া দেখিছোঁ যে ৰাস্তা ঘাট বেয়া কৰি মোৰ কঁকালটো ধৰিছে তেওঁলোকে। আৰু এইবাৰ পূজাত কিন্তু মোৰ কঁকাল লৰি গৈছে, সেইটো কথা কিন্তু হয়। RS গান্ধীৰ গাড়ীৰ হেঁচাত অবৈধভাৱে অভাৰলোড হোৱাৰ ফলত আজি মই পূজাত যাওঁতে মোৰ কঁকাল কিন্তু লৰি গৈছে, সেই কথাটো হয়। মোৰেই লৰিছে, মই শকত মানুহ, গতিকে এই কথাবিলাক অলপ আপোনাৰ পৰিকল্পিত হ'ব পাৰে, কিন্তু মোক কৰিব গৈ মানুহক ভোগাইছে। আনকি আপোনাক মই ক'লোঁ, কঁঠালগুৰি আপোনাৰ কাৰ্বি মানুহ আৰু অন্যান্য মানুহে এখন পূজা পাতি কেইখনমান পূজা একেলগে, মই স্পেচিফিকেলি কৈ আছোঁ, উদমাৰীত আহি পেলাই দশমীৰ দিনা বিসৰ্জন দিয়ে। এইবাৰ কঁঠালগুৰিৰ লোকে উদমাৰীত বিসৰ্জন দিয়া নাই, সৰু জুৰি এখনত দিছে ৰাস্তাৰ কাৰণে। ৰাস্তাৰ অৱস্থা সেইখন অসমৰ আজি ছবি। আৰু বোলে অসম বোলে হাঁহিছে, তেওঁ হাঁহিছে, তেওঁৰ লগত থকা মানুহখিনি হাঁহিছে, বাকী সকলোৰে কিন্তু বিননিত থাকিব নোৱাৰা এটা অৱস্থা হৈছে।